সঁচাকৈয়ে ৰক্ষকেই ভক্ষক হ'ল নেকি লেডি সিংঘম জোনমণি ৰাভাৰ ক্ষেত্ৰত দুষ্ট চক্ৰৰ লগত জড়িত আৰক্ষী বিষয়াসকলৰ মূৰৰ কামোৰণি হৈ পৰিছিল নেকি জনহিতাৰ্থে কৰ্মত সক্ৰিয় হৈ উঠা লেডি সিংঘম জোনমণি ৰাভা আৰু শেষত উপায়ন্তৰ হৈ আৰক্ষী বিষয়াৰ বলি হ'ব লগা হ'ল নেকি জোনমণি ৰাভা কাৰণ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই সন্দেহজনক ন তথ্য পোহৰলৈ আহিছে আৰু আজি কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী চকীত জোনমণিৰ মাতৃয়ে মোৰ ছোৱালী আৰক্ষী বিষয়াৰ বলি হ'ল বুলি এজাহাৰ দাখিল কৰিছে আৰু সংবাদ মাধ্যমক ধন্যবাদ দি মোৰ ছোৱালী যে আৰক্ষী বিষয়াৰ বলি হ'ল বুলি কান্দি কান্দি মত প্ৰকাশ কৰিছে আৰক্ষী ষড়যন্ত্ৰ বলি হ'ব পাৰে নেকি ষড়যন্ত্ৰ বলি হবে আৰক্ষী বিষয়াসকলে জড়িত হৈ কিনে মোৰ ছোৱালীটোক হত্যা কৰিছে আপোনালোকে এজাহাৰ কাৰোবাৰ বিৰুদ্ধে দিছে নেকি আপোনালোকে এজাহাৰ কাৰোবাৰ বিৰুদ্ধে দিছে নেকি অবিহনে আমি একো কৰিব নোৱাৰোঁ আপোনালোকৰ সংবাদ মাধ্যমক আমি 10বাৰ ধন্যবাদ দি আছোঁ আজি যে আপোনাৰ জোনমণিৰ যিখিনি আজি ক্লু ওলাই গৈছে আপোনালোকে অবিৰামভাৱে যিটো টিভিত আপোনালোকে প্ৰচাৰ কৰিছে বা পেপাৰ লিখিছে গতিকে আপোনালোকক শতকোটি নমস্কাৰ বাৰে বাৰে আপোনালোকক আমি ধন্যবাদ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাস আপোনালোকে সদায় এইটো লৈ জোনমণিৰ কাৰণে আজি নগাঁৱৰ যিখিনি সংবাদ বন্ধু আছে সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে জোনমণিৰ আপুনি আভাজ্যোতি ৰাভা যি আই চিৰ নাম আপুনি উল্লেখ কৰিছিলে কি ক'ব মই ছোৱালীজনীক ফোন কৰিছিলোঁ ফোন কৰোঁতে 10টামান বাজিছে অঁ বাবা ভাত আঞ্জা বনাইছোঁ মই বাবা অঁ বাবা খাব মই আভাজ্যোতি দাদাৰ লগত আছোঁ মা একফালে ওলাই আহিছোঁ তাৰপিছত ফোন কৰিছোঁ চুইচ অফ আৰু আধা ঘণ্টামান পিছত ফোন কৰিছোঁ ৰিং কৰিছে নাই তাৰপিছত আৰু মাৰিছোঁ চুইচ অফ গোটেই দিনটো চুইচ অফ ডেড বডিয়ে দেখা CID তদন্ত যদি সন্তুষ্ট নহয় তেতিয়াহ'লে আপোনালোকে CBI তদন্ত কৰিব এতিয়া মন কৰিবলগীয়া যে যদি সঁচাকৈয়ে জোনমণি ৰাভা আৰক্ষী বিষয়াৰ বলি হ'ল তেন্তে জোনমণি ৰাভাৰ আত্মাৰ শান্তিৰ লগতে আৰু যাতে এনেকুৱা অপ্ৰীতিক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে লক্ষ্য ৰাখি উচ্চ ন্যায়ালয়ে দোষীক উচিত শাস্তি প্ৰদান কৰাটো অতিকৈ প্ৰয়োজনীয় ব্যুৰ ৰিপৰ্ট আছাম 24